সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব। আহিলা তুমি? বহা। কোৱা এতিয়া তোমাৰ কিমান কথা আছে কোৱা। কি ক'ব লাগে? তোমাৰ আজিকালি কি হৈছে মানে? না মোক ফোন কৰা, না মোক মেছেজ কৰা। তুমি কি মোক ইগনোৰ কৰিব বিচাৰিছা নে কষ্ট দিব বিচাৰিছা? তুমি কথাবোৰ ভুলকৈ ভাবিছা প্ৰিয়ংকা। না তোমাক পাহৰিব বিচাৰিছোঁ, না তোমাক কষ্ট দিব বিচাৰিছোঁ। তোমাক পাবৰ বাবেহে কিবা এটা কৰি আছোঁ, জানানে? নাই, মই একো শুনিবলৈ নাই। তুমি কিয় ইমান অভিমান কৰিছা? মোৰ কথাবোৰ শুনিব লাগিব প্ৰিয়ংকা। মই হ'লো দুখীয়া ঘৰৰ ল'ৰা আৰু তোমাক বিয়া পাতিতো মই তোমাক দুখত ৰাখিব নোৱাৰোঁ ন। গতিকে তোমাক পাবৰ বাবেহে কিবা এটা কৰি আছোঁ। ইছ ৰাম, তোমাৰ এই একেখিনি কথাকে শুনি শুনি মই পাগল হৈ গৈছোঁ। তোমাৰ চাকৰি, তোমাৰ জব তোমাৰ লগতে ৰাখা আৰু আজিৰ পৰা মোক ফোন মেছেজ একো নকৰিবা। গুড বাই। প্ৰিয়ংকা শুনাচোন। ঐ এজনী দেখোন প্ৰিয়ংকা। প্ৰিয়ংকা ৰিয়া, ক'ত যাওঁ? নাই দোকানৰ পৰা আহোঁ। তই ক'ৰ পৰা আহিলি? ৰচোন, তোৰ মনটো দেখোন আজি বৰ সেমেকা। কিবা হৈছে নেকি? নকবি আৰু, বহুত ডাঙৰ ঘটনা। ঠিকে কৈছ। ব'ল না, কাইলৈ লৈ ব'ল না, প্লিজ লৈ ব'ল না মোক। হ'ব দে, যাম। তই এতিয়া ঘৰলৈ যাগে যা। চিন্তা নকৰিবি, কাইলৈ তোক লৈ যাম। ঠিক আছে, হ'ব যাম। বাই। ছোৱালীজনী আহিছে। ইয়া স্কুটিলৈ আহিছে। লুটিব পাৰিম নেকি? টনিখন যেন লাগিছে। আহিছে। ভক্তসকল, তোমালোকৰ কাম হৈ গৈছে। যিখিনি তোমালোকে মনোবাঞ্ছা বিচাৰিছা সকলোখিনি হৈ গৈছে। তোমালোক এতিয়া যাব পাৰা। ওম কল্যাণ মংগলম, ওম কল্যাণ মংগলম, ওম কল্যাণ মংগলম। তথাস্তু। আহা বাবা ওচৰত আসন গ্ৰহণ কৰাই। আহা। শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কোৱাচোন, কি সমস্যাত আহিলা? তোমালোকৰ নাম দুটা কোৱা। মোৰ নাম ৰিয়া, এয়া মোৰ বান্ধৱী প্ৰিয়ংকা। সমস্যা তোমাৰ নহয়, সমস্যা এওঁৰহে। শনিৰ আগমন ঘটিছে। বাবা, এতিয়া মই কি কৰোঁ? কিবা এটা সমাধান দিয়ক। বাবা, গংগাজল হৈ গ'ল, ব'লক। তোমালোক এতিয়া বহা, মই আহি আছো। খাও। কি পেক বনাই দিছা? পানী অকণ মিলাই লওক। ছোৱালীজনী ধুনীয়া আছে। ঘৰলৈকে হয়, কাইলৈ মাতি দিওঁ নেকি? তই ফিটিং থাকিবি। হ'ব বাবা। তই লৰচৰ কৰি নাথাকিবি, ধৰা পৰি যাম নহ'লে। ঠিক আছে। বাবা, এতিয়া তোমালোকৰ সমস্যা ইয়াত সমাধান নহ'ব। তোমালোকে মহাযজ্ঞ পাতিব লাগিব। আৰু কাইলৈ তোমালোক এই ঠিকনাত আহিবা আৰু মনত ৰাখিবা, অকলে আহিবা। হ'ব বাবা। বাবাক এতিয়া পইচা পাতি কিবা দিব লাগিব নেকি? না।
বাবাক এতিয়া একো দিব নালাগে বাবাই কেৱল ভক্তৰ সমাধানৰ চিন্তা কৰে বাবা এতিয়া আমি যাব পাৰোঁনে নিশ্চয় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৈলান মংগলম কৈলান মংগলম কৈলান মংগলম অ পবিত্ৰ আহ ক'ৰ পৰা আহিলি ইছ ৰাম আহ বাকী ভালে আছ ঠিকে আছে নেদেখাই হলো ঐ তোক ঐ তোমাৰ দেখোন এইফালে ফালি চিৰি গৈছে কিয় গম নাপাওঁ নহয় 2 দিনেই হ'ল বুজিছ ফোন চোন কৰাই নাইকিয়া ৰহ ফোন এটাই কৰোঁ তেনেহ'লে ৰহ কৰা সোনকালে কৰা কিবা হৈছে নেকি ইমান উধাটো খাই গৈছে বলা ৰিয়া যাবা দেই তুমি মদন বাবা ভাল কি নহয় হৈছে তুমি বলা না এইখন কি হ'ব মই একো বুজি পোৱা নাই আৰু কি যে হ'ব একো বুজি পোৱা নাই ৰাম এয়া জলদি বলা বহা ঘূৰা ইছ ৰাম কি হ'ব এইখন একো বুজি পোৱা নাই মই বল তুমি চিন্তা নকৰিবা বন্ধু মই আছো নহয় বহা না তুমি বলা ঐ কি কৰি আছ বল তহঁত ৰেডি থাকিবি হ'ব বাবা ছোৱালীজনী আহিলে ভিতৰলৈ পঠিয়াই দিবি হয় বাবা চুচুক চামাক কৰি নাথাকিবি মই আহিছো হ'ব আহক ৰ'ব বাবাৰ ওচৰত মোবাইল নিয়া নিষেধ আছে মোবাইলটো মোৰ ওচৰত দি থৈ যাব ঠিক আছে দিয়ক যাওক আহক বহক বাবাৰ নাম মদন বাবাই চবকে দিয়ে ঠগন এতিয়া পাবি গম ঐ ৰ এইখন আমাৰ প্ৰিয়ংকাৰ স্কুটি হয়তো ইয়াতে আছে তাই বুজিছ ঐ গেটত কোন আছ বাবা আছেনে ক'ত গ'ল হা ক'ত গ'ল বাবা ঐ তই আকৌ মোক মাৰিবলৈ আহিছ বাবা ক'ত গ'ল হা বল ভিতৰলৈ বল প্ৰিয়ংকা কি হৈছে তোমাৰ তুমি কিয় কান্দিছা কি কৰিলে তোমাৰ হৈছে কি এনেকে চিঞৰিছা যে প্ৰিয়ংকা কি হৈছে তোমাৰ নোকোৱা কিয় মই মৰি যাম নেমাৰিব আজিৰ পৰা মই এনেকুৱা ভুল নকৰোঁ নেমাৰিব ক্ষমা কৰি দিয়ক মোক নেমাৰিব
নামাৰিব মোক প্ৰিয়ংকা, তুমি ক্ষমা কৰি দিয়ক মোক কালি পৰা মই এনেকুৱা ভুল পবিত্ৰ ৰচোন ক্ষমা কৰি দিয়ক নামাৰিবি মৰি যাব হেই, তই যা নাকানিবা ক্ষমা কৰি দিয়ক মোক। ধৈৰ্য ধৰাচোন তুমি মোক ক্ষমা কৰি দিয়া না প্লিজ মই তোমাক সঁচা ভাল পোৱা সন্দেহ কৰিলোঁ তোমাৰ বাবেই তোমাৰ সকলোখিনি তোমাৰ বাবে ক্ষমা মোৰ বুকুত সদায় আছে যাওঁ ব'লা প্ৰিয়ংকা প্ৰেম ভাল পোৱা এজাক মিঠা অনুভূতি তাক যাদুমন্ত কৰি আদায় কৰিব নোৱাৰিও মাথো লাগে বিশ্বাস প্ৰেৰণা আৰু ইজনে সিজনৰ মাজত বুজাবুজি আৰু তেতিয়াই সৃষ্টি হ'ব তোমাৰ মোৰ সঁচা ভাল পোৱা তোমাৰ মোৰ সঁচা ভাল পোৱা